নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিকতাৰ চেনেলটোলৈ স্বাগতম অভিনন্দন জনাইছো। আজি আপোনালোকৰ মাজলৈ আনিছো এনেকুৱা এটা চাটনি যেটো চাটনি ব্যৱহাৰ কৰি আমি শীতকালি হ'ব পৰা নানান শাৰীৰিক সমস্যাৰ পৰা আঁতৰি থাকিব পাৰো। শীতকালি ব্যৱহাৰ কৰিব লাগিব বুলি কথা নাই, গৰম দিনতো আমি এই চাটনিটো খাব পাৰো। কিন্তু ঠাণ্ডাকালি হোৱা সমস্যাবোৰৰ কাৰণে এই চাটনিটো অতিকৈ ভাল। এই চাটনিটোত আমাক মূলতে লাগিব কেঁচা হালধি। এই কেঁচা হালধিয়ে আমাৰ ইমিউনিটিটো ষ্ট্ৰং কৰে। ই ব্লাডটো পিউৰিফাই কৰে, লগতে শৰীৰত হোৱা নানান বিষবোৰ দূৰ কৰে। গতিকে কেঁচা হালধিটো ইয়াত লাগিবই লাগিব। তাৰ লগতে ইয়াত যিবোৰ ব্যৱহাৰ কৰিছো তাৰ ভিতৰত এটা দুটা আপোনাৰ নাথাকিলেও কথা নাই। আৰু যদি বেলেগ কিবা কিবি আছে তেনেহলে সেইবোৰো দিব পাৰিব। মোৰ ঘৰত এটা যিকিটা বস্তু আছিল মই সেইকিটাৰ সৈতে বনাইছো। ইয়াতে দিছো এটো হৈছে ভেদাইলতা। ভেদাইলতায়ো আমাৰ শৰীৰৰ পৰা বিষবোৰ দূৰ কৰে, লগতে গাটো গৰম কৰি ৰাখে। ই তেজটো বঢ়ায়। নৰসিংহ পাত দিছো। নৰসিংহ পাতে গাটো গৰম কৰি ৰাখে, পেটৰ নানান সমস্যাৰ কাৰণে ভাল। ধনিয়া দিছো, ই চাটনিখিনি সোৱাদযুক্ত কৰি তুলিব। লগতে ইয়াৰ শাৰীৰিক গুণো আছে ঢেৰ। আৰু নহৰু দিছো। নহৰুৱে নাৰ্ভৰ সমস্যাবোৰৰ পৰা দূৰত ৰাখে, বিষ দূৰ কৰে নহৰুৱে। আৰু জালুক ব্যৱহাৰ কৰিছো কেইটামান, 10-12টা মান। জালুকে গাটো গৰম কৰি ৰাখিব আৰু চৰ্দি, কাহ, কফ এইবোৰৰ পৰা জালুকে দূৰত ৰাখে আমাক। আৰু আদায়ে শৰীৰৰ পৰা বায়ুটো নাইকিয়া কৰে। ই হজম কৰে আমাৰ আহাৰবোৰ ভালকৈ আৰু ভোক বঢ়ায়। লগতে এটা জলকীয়া দিছো, যিহেতু চাটনিত অকমান জ্বলা নহলে ভাল নহব। জলকীয়া এটাই ব্যৱহাৰ কৰিছো কাৰণ জালুক দিছো, নহলে বেছি জ্বলা হৈ যাব পাৰে। মোৰ ল'ৰা দুটাও যিহেতু এইবোৰ বস্তু খায়, গতিকে জ্বলাটো কমকৈ দিছো। এটো আপোনাৰ নিজৰ কথা, জলকীয়া যদি বেছি খায় তেনেহলে দি ল'ব। এতিয়া পটাখন ভালকৈ ধুই ল'ম। এতিয়া পটাখন ভালকৈ ধুই লোৱাৰ পাছত হালধিডোখৰ অকমান সৰু কৰি লওঁ তেলিয়াই। এতিয়া হালধিখিনি পিছাৰ পাছত ইয়াতে আদা নহৰুখিনি পিছি লওঁ। এতিয়া আদা নহৰুকণো পিছি ললো। তাৰ পাছতে এই পাতজাতীয়খিনি দি দিম। নৰসিংহৰ ইমান ধুনীয়া গোন্ধ ওলাইছে। আজি যোৱা বছৰৰ পৰাহে এনেকৈ খাবলৈ লৈছোঁ। ময়ো নাজানিছিলোঁ এইটো এনেকৈ খাব লাগে বুলি পেলাই, হালধি এনেকৈ চাটনি বনাইও খাব পাৰি বুলি। ইয়াৰে বোৱাৰী এজনীৰ পৰা শিকিলোঁ, গাঁৱৰে। সিহঁতৰ মাকৰ ঘৰৰ ফালে বোলে এনেকৈ চাটনি বনাই খায় হালধি। এয়া 10জন মানুহৰ সৈতে টাৰ্মছ কৰিলে 10টা কথা শিকিব পাৰি। আৰু বন্ধুসকল, আপোনালোকে যদি এই চাটনিটো 2-3 দিনৰ মূৰে মূৰে খাবলৈ আৰম্ভ কৰে তেনেহলে আপোনালোকে নিজৰ শৰীৰত পৰিৱৰ্তন দেখিবলৈ পাব। যাৰ আগৰ পৰাই বহুত সুস্থ তেওঁলোকে গম নাপাব, কিন্তু যাৰ শাৰীৰিক দুৰ্বলতা কিছুমান আছে, ধৰক খুব ঘনাই চৰ্দি লাগি থকা, কাহ কফ, গাৰ বিষ এনেকুৱা সমস্যাবোৰ, এই সমস্যাবোৰৰ পৰা আপুনি হাত সাৰিব। মোৰে আছিলে তেনেকুৱা, খুব ঠাণ্ডা লাগি থাকে। আৰু 2-এদিনৰ মূৰে মূৰে মই চেট্ৰিজিন খাব লাগে। চেট্ৰিজিন টেবলেটটো যে এলাৰ্জিৰ কাৰণে খায়, খুব হাঁচিয়াই থাকোঁ মানে মই আগতে। এইবিলাক ঘৰুৱা কিছুমান
এইবোৰ ৰেচিপি হওক ৰেমেডি হওক এইবোৰ কৰি হয় মই যথেষ্ট ভাল পাইছোঁ আৰু গতিকে সেইকাৰণে আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আনিছোঁ যাতে আপোনালোকৰো লাভ হয় যদি ভাল পায় ভিডিঅ'বিলাক তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো টিপি থ'ব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰো আপোনালোকে ন'টিফিকেশ্যন পাই থাকে এতিয়া শেষৰ সময়ত জলকীয়াটোৱে আৰু জালুকে দিম তাৰমানে এইটো প্ৰথমতে দিলে হাতখনত জ্বলাটো বেছি সময় লাগি যাব নহয় তেতিয়া পুৰিব পাৰে সেইকাৰণে শেষত দিছোঁ আৰু লগতে নিমখটো দিয়ে দিওঁ আৰু এইখিনিতে কৈছোঁ এনেকৈ কেঁচাকৈ নিমখ যদি ক'ৰবাত ব্যৱহাৰ কৰিব লগা হয় তেনেহ'লে পাৰিলে সন্ধ্যা নিমখ খাবচোন সন্ধ্যা নিমখ খালে আমি নিমখৰ পৰা হ'ব পৰা যথেষ্ট অপকাৰ আছে উপকাৰো আছে অপকাৰ আছে কিন্তু অপকাৰখিনিৰ পৰা আমি বাচি থাকিব পাৰিম এইটো সন্ধ্যা নিমখ অকণমান পিংক কালাৰ নিচিনা দেখে দোকানত ক'লেই পাব এই নিমখটো দি দিছোঁ অকণমান মই কেঁচাকৈ খাব লগা হ'লে নিমখ ক'ৰবাত ধৰি লওক নিমখ কমি গৈছে নহ'লে বা পিটিকাত খাব লগা হৈছে চালাড চাটনি এইবোৰত খাব লগা হৈছে নিমখ তেতিয়া মই এই সন্ধ্যা নিমখটোৱে ব্যৱহাৰ কৰোঁ আৰু প্ৰত্যেক ঘৰ মানুহতে আজিকালি হাই প্ৰেছাৰ পেচেণ্ট থাকে গতিকে নিমখটো বেছিকৈ ব্যৱহাৰ কৰিলে বেয়া ভাল মানুহৰ কাৰণেও বেয়া গতিকে বগা নিমখটো বেছিকৈ ব্যৱহাৰ নকৰিব এতিয়া হৈ গৈছে চাটনিখিনি এই চাটনিখিনি ইয়াতে লৈ লৈছোঁ দেখি ভাল লাগিছেনে বনাই খাব কিন্তু নিশ্চয় আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে জনাইছোঁ ধন্যবাদ সদায় নিজৰ যত্ন ল'ব আজিলৈ আহিছোঁ নমস্কাৰ